Welcome to Runa's Lifestyle. নমস্কাৰ প্ৰিয় দৰ্শক আজি মই আপোনালোকৰ বাবে বনাইছো একেবাৰে মচমচিয়া টেষ্টি বিস্কিট ঘৰত থকা সহজ সামগ্ৰীৰে কেনেকৈ বনালো আহকচোন আপোনালোকে সকলোৱে একেলগে চাও এয়া চাব পাৰিছে মই বিস্কিট বনাবৰ কাৰণে 1 কাপ সুজি লৈছিলো আৰু 1 কাপ চিনিও লৈছো এইখিনি অলপমান গুৰি কৰি লম আগত মিক্সাৰ গ্ৰাইণ্ডাৰত এয়া চাব পাৰিছে এইখিনি গুৰি কৰি লৈছো মই আৰু ইয়াতে প্ৰথমতে মই এচামুচ বেকিং পাউডাৰ দিম আৰু হাফৰো হাফ আৰু 1/4 টিস্পুন বেকিং সোডা দিছো আৰু অলপমান কালি জিৰা দিছো অলপমান নিমখ দিছো আৰু অলপমান গোলমৰিচৰ গুৰি দিছো আৰু এইখিনি মিক্স কৰি লৈছো আৰু ইয়াতে চামুচ ঘি দিব পাৰিলে ঘি থাকিলে নহলে হোৱাইট অইল দিব পাৰিব মই চামুচ ঘিও দি লৈছো বাস এইখিনি সামগ্ৰীৰে আমাৰ বিস্কুটটো ৰেডি হৈ যাব তো এইখিনি প্ৰথমতে ভালকৈ মিক্স কৰি লব লাগিব হাতেৰে খাস্তা কৰি লব লাগিব প্ৰথমতে আৰু বহুত সময় মিক্স কৰাৰ পিছত ইয়াতে আপোনালোকে পানী দিও মাৰিব পাৰিব আৰু নহলে অলপমান গাখীৰ দি মাৰিব লাগিব এই বেছি তেলতেলিয়া কৰিব নালাগে একচুয়ালি মৰটো বেছি তেলতেলিয়া হৈ গৈছিল আপোনালোকে অলপমান কম তেলতেলিয়া কৰিব মতকৈ তো মোৰ বেছি তেলতেলিয়া হৈ যোৱাৰ কাৰণে কি কৰিলো হেতু আপোনালোকে চাব মই গাখীৰ অলপমান প্ৰথমতে বেছি পৰি গৈছিল যে প্ৰথমবাৰ বনাইছো এই বিস্কুটটো তাৰ মানে মই এনে বহুত দিনে বনাইছিলো বাৰু কিন্তু আজি এতিয়া প্ৰথমবাৰ বনাইছো বহুত দিন পিছত তো ইয়াতে চাব পাৰিছে মই গাখীৰ দিছো আৰু এয়া চাব পাৰিছে অলপ বেছি হৈ গৈছে ইমান বেছি নালাগিছিল তথাপি মই এতিয়া এইখিনি ভালকৈ মিক্স কৰি লম যেহেতু বেকিং পাউডাৰ দিছো আৰু সুজি দিছো পানীটো টানিব কিন্তু ইয়াতে অলপমান মই আটাও দি লম ময়দাও দিব পাৰিব আপোনালোকে আমাৰ ঘৰত একচুয়ালি ময়দাটোৰ প্ৰচলন কম যাৰ কাৰণে আটায়ে দিছো ইয়াতে
অলপমান ৰেষ্টত ৰাখি দিছো আৰু ইয়াৰ পিছত মই বাদামখিনি ভাজি লৈ আছো এটো মই প্লেট এখনত লৈ ওভেনত বেক থবলৈ দিছিলো আৰু অলপ বেক থোৱাৰ পিছত স্পটটো নোহোৱা হৈ গৈছে ফাষ্টটো তাৰ কাৰণে আকৌ এবাৰ ফাষ্টটো ভালকৈ দি আৰু এবাৰ বেক কৰাৰ পিছত বিস্কিট ৰেডি হৈ গৈছে তো চাব পাৰিছে ধুনিয়া বিস্কুট বহুত মচমচিয়া হৈছে